নমস্কাৰ, মই ভনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই। গৰমত ভাল বুলি ক'ব নোৱাৰোঁ, আমাৰ সাংঘাতিক গৰম, বহুত গৰম একদম। মানে কি কৰিম, ৰুমৰ ভিতৰতে ভাল লাগে নে বাহিৰতে ভাল লাগে একো বুজি নোপোৱা হৈ গৈছোঁ গৰমত মানে। আৰু ৰাখি পিন্ধোৱাৰ সেইদিনাখনৰে মই অকণমান ভিডিঅ' কৰি থৈ দিছিলোঁ। ভিডিঅ'টো মানে কি হ'ল, দিবলৈহে নহ'ল। আৰু আনফালে ৰাস্তাত ল'ৰা ছোৱালীবোৰে খেলি আছে, অকণমান শব্দ আহিব আৰু সেইখিনি আৰু আপোনালোকে মাইণ্ড নকৰিব আৰু। ইহঁতে আচলতে আমাৰ এইটো পৰ্বটো নহয় যদিও মানে ৰাখি পিন্ধোৱা নিয়ম নীতিবোৰো নাজানো, আৰু আমাৰ আচলতে এইটো নিয়ম নহয়ো। কিন্তু আজিকালি দেখি দেখি আৰু ল'ৰা ছোৱালীবোৰে এইবোৰেতো বুজি নাপায় ন, ল'ৰা ছোৱালী সিহঁতকো আৰু দেখি দেখি লাগে, মা বজাৰত ৰাখি ওলাইছে, ৰাখি আনিব লাগে, ভাইটিক পিন্ধাব লাগে। তাইও তেনেকৈ ক'লে, কোৱাৰ কাৰণে আৰু বেয়াও লাগিছে তেনেকৈ কোৱাত। সেই আৰু যিখিনি জেনেৰেলি আমি জানো মানে কৰোঁ আৰু আমাৰ নিয়মত তেনেকৈয়ে কৰি থৈ দিছোঁ। হয়তো তেওঁলোকৰ নিয়মত সেইটো মোৰ নিয়মটো একেবাৰে হোৱাই নাই চাগে, কিন্তু নেজানো নহয় আৰু উপায়টো নাই। যদিহে ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব দেই। বহুত গৰমত ভিডিঅ' বনোৱা হৈছে, বহুত কষ্ট হয়, গতিকে আপোনালোকে কষ্টবোৰ বুজি পাব। আৰু আপোনালোকে যিসকলে প্ৰথম চাইছে তেওঁলোকেও ছাবস্ক্ৰাইবটো কৰি দিব, আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাবচোন। আৰু মইনো আজি কিনো নতুন কি এটা বনাব ওলাইছোঁ আপোনালোকক সেইটোৰ বিষয়েও মই ক'ম। আৰু ল'ৰাটোৰ বাৰ্থডে আছিলে, 4 আগষ্টত আছিলে, কিন্তু কি হ'ল, আমাৰ বৰমা এজনী ঢুকোৱাৰ কাৰণে মানে পাতিব পৰা নাছিলোঁ। এতিয়া সেই তাক কেকটো এনেই এটা কেক বনাইছোঁ, আৰু বনাই পেলাই বোলো তই খাচোন কিমানখিনি পাৰ, কেকৰে হেঁপাহ আৰু কাট, সেই হেঁপাহকণে মানে বাৰ্থডে মানে কেক কটা সেইটোৱে। দুটা আছিলে অৰ্ডাৰৰ কেক, আৰু এটা আছিলে এই বেগুনীয়াটো হ'ল ল'ৰাটোৰ বাবে। তাক এনেকুৱা ধৰণৰ কেক লাগে কাৰণে, আৰু চিম্পুল যিহেতু বাৰ্থডে দিন পাৰেই হ'ল, হেঁপাহতে কাটক বোলো। আৰু সন্ধিয়া চাহো বনাইছোঁ, আমি চাহৰ লগত খাম। সেয়াই আৰু অন্য নাই। গিফ্ট হিচাপে তাক আগতেই গিফ্ট দিয়াই গ'ল, সেইকণে আৰু তথাপিতো বোলো ৰচোন ৰাখি থ'লোঁ, সি ভাল পাব বোলো, সেইদৰে আৰু পনীৰৰ কাহিনী এটা কওঁ মই আপোনাক। মই ভিডিঅ' এটাৰ মাজতে এটা চালোঁ, আৰু ভিডিঅ' এটা চাই পেলাই দেখিলোঁ আহিলে নিৰামিষ কণী বুলি। বাপৰে বাপ, কিনো নিৰামিষ কণী ওলালে বোলে, আহি গ'ল মাৰ্কেটত নিৰামিষ কণী। মই বোলো বাপৰে বাপ, কিনো নিৰামিষ কণী ওলালে। মই মানে একদম মানুহজনী মানে চক খাই গৈছোঁ, বাপৰে এনেকুৱা কণী ওলালেনে। হ'বও পাৰে আৰু আজিকালি যুগটো বেলেগ হ'ল যেতিয়া, আৰু নিৰামিষ কণীও ওলালে চাগে বুলি। পিছত দেখা পালোঁ মানে মানুহ এজনীয়ে মানে আমাৰ নিচিনাই আৰু হাউচৱাইফ এজনীয়ে মানে এনেকৈ বনাইছে আৰু তেখেতে। তাৰপিছতে ভালেই লাগিছে বাৰু তেওঁৰ ৰেচিপিটো দেখি পেলাই, কিন্তু হুবহু তেওঁৰ ৰেচিপিটোৰ দৰে মই নাই বনোৱা। মই অকণমান নিজৰ ফালৰ পৰা লগাই কৰিছোঁ আৰু আৰু পনীৰখিনি দেখিলেনে, পনীৰখিনি পানীত আছিলে, সেইটো কাৰণে মই অকণমান সময় খৰাহী এটাত উঠাই থৈছোঁ। আৰু ইয়াতে এতিয়া সেই পনীৰখিনিয়ে টুকুৰা কৰি মিক্সিৰ বাতিটোত মই 2 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ। 2 চামুচ কৰ্ণফ্ল'ৰ দি পেলাই ইয়াত অকণমান ক'লা নিমখো দি দিম, দি পেলাই মিক্সিত মাৰি ল'ম। সেইটোৱে আৰু মই যেনেকৈ ভাবিছিলোঁ চাগে বজাৰৰ পৰা কিনি আনিব পাৰিম আৰু একদম ডাইৰেক্ট বনাব পাৰিম, সেইটো নহয় আৰু মানে মানুহ এগৰাকীয়ে বনাইছিলে, আৰু বনাইছে এটা কাৰণতে ভাল লাগিছে। যি হওক, তেওঁ যে এটা আনকমন কিবা এটা ভাবিছে মানুহজনীয়ে, যে সদায় পনীৰ আমি পিচ পিচ কৰি বহুত ধৰণৰ ৰেচিপি বনাই খাওঁ, কিন্তু এনেদৰে এটা আনকমন, যিসকলে ল'ৰা ছোৱালী পনীৰটো এনেই নাখায় আৰু ধৰক বেয়া পায় খাবলৈ, তেওঁলোকে হয়তো এনেকৈ বনাই মেলিও অলপ আনকমন ধৰণত কণী বুলি ফাং ফুংকৈ খুৱাব পাৰে, তাৰমানে বনাই পেলাই। সেইটো কাৰণে ভাল লাগিছে, যিহেতু আমাৰ ঘৰতে ছোৱালীজনীয়ে মাজতে কৈছোঁ এদিন এটা ভিডিঅ'ত মই খাইছে পনীৰটো, তাই খাইছে, খুব টেষ্টি সোৱাদহে, 3 বছৰমানৰ মূৰত খাইছে। আৰু ভাবিলোঁ আজিও খাব, সেইটো বুলিয়ে মই বোলো অকণমান তাইক কণী বুলিয়ে বুদ্ধি এটা কৰিম। এইখিনি দুটা ভাগ কৰি লৈছোঁ মই, এটা অকণমান কমকৈ লৈছোঁ, এটা বেছিকৈ লৈছোঁ। আৰু বেছিখিনিত মই বেচন দিছোঁ আৰু কৰ্ণফ্ল'ৰ দিছোঁ, দি পেলাই আৰু অকণমান ক'লা নিমখ দি পেলাই খুব ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া কথাটো কি হ'ল জানেনে, খুব পনীয়া হ'ল। কিয় পনীয়া হ'ল, মই শনিবাৰতেই পনীৰখিনি ৰাখিছিলোঁ ফ্ৰিজত, আৰু আনফালে এইখিনি হৈছে কাজুখিনি যে পিচিছিলোঁ, তাৰপৰাও মই ইয়াত
এচামুচ দি লৈছোঁ আৰু আধাখিনি থৈ দিলোঁ। আধাখিনি পিছত লাগিব মোক। আৰু ইয়াতেও বেচন দিছোঁ আৰু অকণমান ক'লা নিমখ আৰু বাটাৰ দিম। বাটাৰ দি পেলাই ধুনীয়াকৈ এইখিনি সানি ল'ম আৰু হালধিও দিম। মানে এইখিনি কুহুমটো হালধীয়া যিহেতু সেইটো কাৰণে কুহুম দি লৈছোঁ, মানে কুহুম বনাই লৈছোঁ আৰু এইখিনি বনাম মানে। পনীৰখিনি মই ফ্ৰিজত থলোঁ শনিবাৰে থৈ দিলোঁ কেলৈ শনিবাৰে বনাব লৈছিলোঁ। ঘৰে ঘৰে বিক্ৰী কৰিব আহে পনীৰ। মই বোলো ভালেই হ'ল মই ৰাখোঁ আৰু মই বনাম। এনেতে এওঁ আনিলে মাংস। এতিয়া মাংস দেখি পেলাই পনীৰখিনি থৈ দিলোঁ। মই বোলো থাক পনীৰখিনি মই ৰবিবাৰে বনাম। আজি ৰবিবাৰ, এতিয়া ৰবিবাৰে বোলো পনীৰখিনি বনাওঁ। তাৰপিছত দেখিলোঁ পনীৰখিনি অৱস্থাটো একদম পানী সোমাই গৈ একদম ইমানেই পনীয়া হৈছে নহয়, ইমানেই পনীয়া হৈছে, মই মানে বস্তুটো মানে বনাবলৈ কষ্ট পাইছোঁ মানে সেইটোৱে। তাৰপিছত হয়তো ভাবিলোঁ বাটাৰ অকণমান দি লওঁ, বাটাৰখিনি দিলে চাগে অকণমান মোৰ ভাল হ'ব নেকি আৰু ক্ৰিমি টেষ্ট এটা আহিব। তেখেতে যিগৰাকীয়ে বনাইছিলে, যাৰ ভিডিঅ'টো মই দেখিছিলোঁ, তেওঁ চানা মানে দালি মিক্সিত পিচি লৈছিলে কুহুমটোৰ কাৰণে। তেওঁ তেনেকৈ অকণমান কিবা মছলা আৰু ক'লা নিমখ এনেকৈ দি লৈছিলে। মই ভাবিছোঁ আৰু কুহুম যিহেতু ইমান অৰিজিনেলনো কোনে পাৰিব আৰু কণী বনাব। জাষ্ট দেখাত কণী হ'ব, কিন্তু পনীৰটোতো এনেও পনীৰ খাবলৈ সোৱাদ, গতিকে টেষ্ট এটা ভালেই আহিব আৰু মই ভাবিছিলোঁ এটা ক্ৰিমি টাইপ আহিব টেষ্টটো। সেইটো কাৰণে মই মানে কাজু তাৰপিছতে আৰু আপোনাৰ হেৰি দিলোঁ, এইটো কি বুলি কয়, বাটাৰ দিলোঁ। তেতিয়া ক্ৰিমি টাইপ লাগিব আৰু সেইটো বুলিয়ে মই দিছিলোঁ তেনেকৈ। বাৰু যি হওক বনালোঁ আৰু তেনেকৈ। কি হয় নাজানো আৰু মই পাছলৈ চাই থাকোঁ, কিন্তু বনাবলৈ মোৰ এইটো কাৰণতে কষ্ট হ'ল আৰু বহুতখিনি। মানে মই ফ্ৰিজত এনেকৈ থৈ দিব নালাগিছিল পানীৰ মাজত, আৰু থ'লেও চাগে মই শুকানকৈ থ'ব লাগিছিল। আৰু এটা ভুল কৰিলোঁ, মিক্সিত বেছি পানী আছিল কাৰণে মিক্সিত নিপিচি মই যদি চাটনি বনোৱা ৰুকনিখনতো ৰুকি ল'লোঁ হয়, তেতিয়াও কোনো ধৰণৰ কথা নাছিলে চাগে। আৰু ইয়াতে নহয় বইল আলু ৰুকি পেলাইও দিব পাৰি। মই ইমানখিনি নাই কৰা আৰু কিন্তু মোৰ বনাওঁতে অকণমান কষ্ট হ'ল, মানে চেফটো দিবলৈ মানে দিগদাৰী হৈছিলে, কাৰণ ঢিলা হ'ল যে সেইটো কাৰণে। আৰু আপোনালোকে বনালে সেইটো ভুল নকৰিব, আনিলে লগে লগে বনাব, আৰু যদিও থয় ফ্ৰিজত পানীৰ মাজত সুমুৱাই নথ'ব। কাৰণ মোৰ যিটো ভুল কৰিলোঁ মানে সেইটো কাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু অকণমান আনকমন হয়, ভাবিলোঁ আপোনালোকেও ভাল পাব ভিডিঅ'টো। মোৰ যিখিনি ভুল হৈছে সেইখিনি আকৌ আপোনালোকে ভুল নকৰি ধুনীয়াকৈ বনাই খাব পাৰিব, সেইটো কাৰণে মই শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো আচলতে ভাল লাগিল, আনকমন যেন লাগিলে মোৰ। সেইটো কাৰণে মই বোলো নহয়, বেয়া হ'লেও আজি আপোনালোকৰ আগত ভিডিঅ'টো দিম আৰু, যিহেতু মোৰ ভুলখিনি আপোনালোকে নকৰিলে হ'ল, সেইখিনি ভুল। বাকী চব অ'কে আছিলে, একো নাছিলে আৰু। আনফালে মই মিঠাতেল বহাই লৈছোঁ, ধুনীয়াকৈ গৰম হৈ গ'ল। তাত মই এটাকৈ 4টাহে হ'ল মাত্ৰ, আৰু ধুনীয়াকৈ ভাজি ল'ম। ভাজি উঠাৰ পিছতে সেই আৰু নতুন কিছুমান আনকমন হ'লে ভাল লাগে আৰু বস্তু কিছুমান। মই ক'লোৱে ল'ৰা ছোৱালীয়ে নাখালে তেনেকৈ বুদ্ধি কৰিও সিহঁতক দিব পাৰি, একেখিনি বস্তুৱে যেনিবা, কিন্তু লুকটো বেলেগ হয় আৰু মানে সেইটোৱে। আৰু কাটি চাওঁ ৰ'বচোন কিনো অৱস্থা হৈছে, চাওঁ এনেকুৱা হৈছে আৰু ভিতৰৰ ফালে অকণমান ঢিলা হৈ আছিলে যে বস্তুটো, টান হ'লে কিন্তু বহুত ধুনীয়া দেখি হৈছে। আৰু যি হওক যেনে তেনে আৰু তথাপিও বস্তুখিনিতো পেলাই দিবলগীয়া নহয়, পনীৰ যিহেতু ভালেই, আৰু দেখাত বেয়া হ'লেও খাবলৈতো ভালেই হ'ব। সেই আৰু এনেকৈ বনাইছোঁ আৰু চাওঁ কি হয়, বনাই থাকোঁ ৰ'বচোন। কিন্তু আজি যদিও এনেকুৱা হ'ল, মই কিন্তু আকৌ বনাইহে এৰিম আকৌ ভালদৰে। আৰু আনফালে এই কণী ভজা তেলখিনিতে ৰৈ গৈছিলে, সেই তেলতে মই জিৰা দিলোঁ, তাৰপিছত পিঁয়াজ দিলোঁ। আপোনালোকে আকৌ নাভাবিব বস্তুটো নিৰামিষ কণী বুলি কৈ পেলাই আকৌ পিঁয়াজ দিলে। আচলতে আজি ৰবিবাৰ, আমাৰ একো তেনেকুৱা ৰবিবাৰে খাবলগীয়া মানে আমি নাখাওঁ বুলি তেনেকুৱা নিয়ম নাই তাৰমানে। গতিকে খাওঁৱেই যিহেতু মই পিঁয়াজ দিয়ে বনাইছোঁ। যিসকলে নিৰামিষ বুলি যদি নাখায় তেওঁলোকে পিঁয়াজ ব্যৱহাৰ নকৰিব। আমি যিহেতু নিৰামিষ বুলি কৈছোঁ যদিও মানে আমি খাওঁ পিঁয়াজটো, গতিকে মই পিঁয়াজ দিছোঁ। আনফালে 2টা বিলাহী মিক্সিত ধুনীয়াকৈ পিচি লৈছোঁ, কেঁচা বিলাহী। আৰু আনফালে আজি ৰবিবাৰ বজাৰ বাৰ হয় ইয়াত। এনেই মাথাটো গৰম উঠি আছে,
মোক নিৰামিষ কণীয়ে মাথা গৰম কৰি দিলে, ঢিলা হৈয়ে সকলো খাই দিলে। আকৌ এওঁ মাছ লৈ আহিছে। এতিয়া আকৌ সেই খঙৰ কোবতে আকৌ মাছো বনা আৰু খা বাপেকে চব খা। ভাবিছিলোঁ এইকণ আজি ধুনীয়াকৈ বনাম আৰু কিন্তু সেয়া দাতাই দিলেও বিধাতাই নিদিয়ে বুলি যে কথা এষাৰ আছে, আজি মোৰ লগত সেই বিধকে হ'ল মানে। ইয়াতে কাজুৰ পেষ্ট এচামুচ দিছোঁ আৰু হালধি দিছোঁ। খুব ধুনীয়াকৈ ভাজি বস্তুবিলাক থাকিম। জুইটো কমাই দিলে হ'ল আৰু আনফালে অকণমান শুকাই যোৱা ধৰণত হোৱাৰ কাৰণে মই অকণমান গৰম পানী দি দিছোঁ। গৰম পানী দিলে হ'ল। আনফালে জিৰাৰ গুড়ি আৰু মিট মছলা, ধনিয়া গুড়ি আছিলে পেকেট এটা, খুব ডাঙৰ পেকেট এটা আনিছিলে। আধা মই ভৰাই থ'লোঁ, থৈ পেলাই ক'ত জানো পেকেটটো থাকিলে, এতিয়া ক'ত সোমাই থ'লোঁ, ভালকৈ থওঁ, বিচাৰি নাই পোৱা। গৰম পানী দি দিলোঁ। আনফালে মই কেৰাহী এটাত মাছ ভাজিয়ে আছোঁ। ভাবিছোঁ আজি লাওৰ খাৰ এখন বনাম, মানে জাতিলাওৰ। আনফালে মই বহাই থৈছোঁ। একবিধতে লাগি থাকিলেতো নহ'ব ন, দুপৰীয়া সময়ত আকৌ ভাত সময়ত হ'ব লাগিব, গতিকে দুয়োপিনে কৰি আছোঁ আৰু দেখুৱাই থকা নাই। আনফালে পানীখিনি উতলি অহাত ধুনীয়াকৈ কণীখিনি দি দিলোঁ আৰু ঘিউ এচামুচ দিছোঁ আৰু ইয়াতে দিছোঁ কচুৰি মেথি, দি পেলাই অলপ সময় উতলাই ধুনীয়াকৈ হৈয়ে গ'ল আৰু আমাৰ ৰেডি আৰু। সেইটোৱে নিমখ চিমখ মাজতে দিছোঁ আৰু মই আজি শুকান জলকীয়া ব্যৱহাৰ কৰা নাই, কেঁচা জলকীয়া দিছোঁ। এটা কথা কিন্তু, যদিও মোৰ কণীৰ চেফটো খুব ধুনীয়া এটা নহ'ল বা কুহুমটোও ভাল নহ'ল, কিন্তু খাবলৈ খুব ধুনীয়া হৈছিলে, একদম আল্টিমেট আছিলে। মই কোৱা নাই, মোৰ ছোৱালীয়ে প্ৰশংসা কৰিছে। নিজে বনাই নিজে কোৱাটো ঠিকো নহয়, কিন্তু উপায়ো নাই, আকৌ নিজেও ক'ব লাগিব। গতিকে সেই আৰু আপোনালোকেও বনাই খাব। আকৌ পুনৰ আন এটা ভিডিঅ'ত লগ পাম।